এটা আগতেতো বেলেগত আছিলে, ইয়াৰে আনিছে ইয়াত মানে যিখিনি মাটি আছে মাটিও বেছি। পৰিৱেশটো ভাল। মই কেৱল এটা কথাই কৈছো যে শিক্ষাটো আমি সকলোৱে সকলো বিদ্যালয় দিয়ে গুণগত শিক্ষা হৈছে নে তাৰ প্ৰতি গুৰুত্ব দিলে হ'ল। ল'ৰা ছোৱালী স্পৰ্টছত আগবাঢ়িছে নে সেইটোত চাব লাগে। আমাৰ ভাষা সংস্কৃতি অসমীয়া ভাষা সংস্কৃতিৰ দখল আছে নে, এই আটাইখিনি সামৰি যাতে এজন পৰিপক্ক নাগৰিক পৰিপক্ক ভাৱে এজন ছাত্ৰ হয়, সেই কথাখিনিত গুৰুত্ব দিবলৈ ইয়াত সকলোৱে আহ্বান জনাইছো। মোৰো ভাল লাগিছে, পৰিৱেশটো ভাল। ব্যক্তিগত বিদ্যালয়বোৰত মানে চব এনেকুৱা নহয় যে চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈছে, নহয়, চৰকাৰী বিদ্যালয়তো ছাত্ৰ ছাত্ৰী আছে, কিন্তু যিখিনি অলপ ফাইনেন্সিয়েলি যিখিনি অলপ নিজে তেওঁলোকে এফৰ্ড কৰিব পাৰে, সেইখিনি পৰিয়ালৰ ল'ৰা ছোৱালীয়ে ইয়াতে আহিছে। বাকী অসমীয়া মাধ্যমটো এনেকুৱা নহয় যে ক'ৰবাত বিদ্যালয় হৈছে নেকি, তেনেকুৱা নাই হোৱা। গতিকে দুই ধৰণৰ প্ৰাইভেট যিখিনি পঢ়ি আছে ল'ৰা ছোৱালী, তেওঁলোকৰ মাক দেউতাকে এফৰ্ড কৰিব পাৰে, সেইকাৰণে দিছে। 4 তাৰিখে আমি নিশ্চিতভাৱে জয়ী হ'ম। তাততো আৰু আশা বা নিৰাশা হ'বলগীয়া একো কথা নাই। প্ৰেক্টিকেলি আমি জিকিছো। গতিকে বাকী মই অলপ কৰ্ম বিশ্বাসীৰ লগতে মই কপাল বিশ্বাসী মানুহ। গতিকে তাত যিহেতু আমি অদৃশ্য শক্তিৰো এটা হাত থাকে, অদৃশ্য শক্তি মানে আল্লাহ ভগৱান আপুনি যি মানে আৰু, গতিকে তেওঁলোকৰ ওপৰত মই আস্থাও আছে। মই ভাবো তেওঁলোকে যি নিৰ্ণয় কৰিছে হৈ গৈছে, আৰু ৰাইজেও নিৰ্ণয় যি কৰিছে হৈ গৈছে। কিন্তু আমাৰ যিখিনি কাম কাজ, আমি যিখিনি কেম্পেইন কৰিছো, প্ৰায় 119টা মান মই মিটিং কৰিছো 13 দিনত, আৰু এই 119টা মিটিং, তাৰপিছত আমাৰ দলীয় কৰ্মীখিনি সাংঘাতিক ধৰণে সহযোগিতা, এই আটাইখিনি মিলি দেখা গৈ আছে যে আৰু হিন্দু মুছলমান ৰাইজ এইবাৰ উভয় ওলাই আহিছিলে। আৰু আপোনালোকে নটিচ কৰিছে নে নাজানো, এই যে 92% ভোটটো যে কি হ'ল, ইনক্ৰিজ হ'ল, ইমান বাঢ়িলে, কাৰণটো কি? কাৰণ এইবাৰ হিন্দু মানুহ 95% ভোট দিছে। আগতে যিটো 70-72-3 মাজত থাকে, এইবাৰ হিন্দু মানুহ ওলাই আহিছিলে হিলদল ভাঙি। গতিকে সেইকাৰণে ভোটিং পাৰ্চেণ্টেজটো বাঢ়িছে, আৰু নিশ্চিতভাৱে সেইখিনি মানুহে ক'ত ভোট দিব, আমাকে দিব। গতিকে এটা দুটাটো ইফাল সিফাল হ'ব, গতিকে নিশ্চিতভাৱে বিজয়ৰ দিশে আছো।